গাইজ দুটা বস্তু মানে গুৱাহাটী মহানগৰীত দেখা পালোঁ যে আপোনাৰ মানে জুবিনদাৰ যিবিলাক ফটো আছিল ৱালত বা আপোনাৰ ফ্লাইঅভাৰৰ পষ্টবিলাকত মচি দিয়া হৈছে। তাৰপিছত সেইটো কৈছে যে চৰকাৰে নাই কৰা। বাৰু চৰকাৰে নাই কৰা, তেন্তে কৰিলে কোনে? ইমান ডাঙৰ কাম এটা কৰাৰ মানে সাহস কোনে পালে? আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিনদাৰ ফটোবিলাক মচি দিয়াৰ কাৰণে। সেইটো আমাৰ জনতাই ধৰিছে সেই কামটোত আৰু আন্দোলন কৰিছে তাৰ বাবে আকৌ ফটোবিলাক আঁকি দিয়া হ'ল। অ'কে, বুজি পালোঁ সেইটো। নেক্সট আকৌ এটা দেখিলোঁ যে এইবাৰ কি কৰিছে আপোনাৰ ৰাস্তাবিলাকত আপোনাৰ ড্ৰিল মেচিন নে কি সেইটো ইউজ কৰি কিনে গাঁটা খান্দিছে সৰু সৰু আৰু তাত কি কৰিছে গছপুলি ৰুইছে। এইটো আকৌ কি? ড্ৰিল মেচিন লৈ কিনে গছপুলি মানে ৰোৱা হঠাৎ মানে এইবিলাক এই দুয়োটা কাম হঠাৎ হৈছে। কিন্তু তাৰ লগতে সমানে সমানে আমি এটা কথা জানো যে জাপানৰ প্ৰধানমন্ত্ৰী নে কি আমাৰ অসমত আহি আছে। তো কাহি না কাহি মানে তাৰ কাৰণে মানে এইখিনি মানে কৰি থকা হৈছে, হয়নে নহয়? কিন্তু এনেকৈ কিবা এটা হঠাৎ কিবা এটা কৰি কিনে মানে জাপানক আমি দেখাওঁ যে আমি চোৱা আমি ইমানখিনি চাফ চিকুণ কৰি ৰাখোঁ আমাৰ ৰাজ্যখন। এইটো সঁচা জানো? এইটোতো সম্পূৰ্ণ মিছা ন। কাৰণ আমাৰ ৰাজ্যখনত আমাৰ গুৱাহাটী মহানগৰীখনত ইমান লেতেৰা, ইমান চাৰিওফালে ক'ত কি মানে কি ক'ম আৰু। তো যদি সঁচাকৈ লেতেৰাবিলাক মানে নাইকিয়া কৰিব খোজা তেনেহ'লে এটা পদক্ষেপ লোৱা আৰু ডেইলি বেচিছত কৰি যোৱা। এতিয়া কোনোবা আহিব বুলি বোলে আজি কোনোবা আহিব মানে চোতাল সাৰি একদম চাফা কৰি দিওঁ, এনে কিন্তু চোতালত বোলে জংঘল গাজি আছে। কোনোবা আহিব বুলি বোলে ৱালৰ কি পিট মাৰিছে, কোনোবাই চূণ মুচিছে, এইবিলাক মানে মচি দিওঁ। এনেই বোলে সদায় বোলে নহ'লে কি হয় যোনে তোনে পিট মাৰে, যোনে তোনে কিবা লিখি দিয়ে ৱালবিলাকত, হয়নে নহয়? হঠাৎ এদিন কোনোবা আহিব বুলি চাফা কৰা দেখালে নহ'বতো। যদি সঁচাকৈ চাফ চিকুণকৈ ৰাখিব খুজিছা তেন্তে সদায় কৰা আৰু ভালদৰে সংৰক্ষিত কৰি ৰখা সকলো বস্তু এনেকৈ চাফ চিকুণকৈ, তাৰ বাবে আইন বনাই দিয়া। চ' মেইনলি জুবিনদাৰ যিটো মানে ফটোবিলাকত তেনেকুৱা কৰা হৈছে ন, এইটো বহুত মানে কি কওঁ আৰু গৰিহণাৰ যোগ্য। এনেকুৱা কৰাটো বাঞ্ছনীয় নহয়।